নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হৈছে চিজি আলু চপ। কেনেকৈনো ঘৰত বাহিৰৰ দৰে চিজি আলু চপ বনাব পাৰোঁ তাকে মই দেখুৱাবলৈ যত্ন কৰিলোঁ। আপোনালোকে চাব, কেনেকুৱা লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো যদি ভাল লাগে। মই এনেকুৱাকৈ আলু লৈ ল'লোঁ বইল কৰি, তাতে মই নিমখ দি পিটিকি ল'লোঁ। পিটিকি লৈ কেৰাহীখন গৰম কৰি ল'লোঁ। কেৰাহীখন গৰম কৰাৰ পিছত তাত দি দিলোঁ মই তেলখিনি গৰম হ'ব দিলোঁ। তাৰপিছত তাতে আদা, নহৰু আৰু জলকীয়াও দুটামান কেঁচা জলকীয়া দি মই পেষ্ট কৰি লৈছিলোঁ, সেইখিনি ঢালি দিলোঁ। দি গোটেইখিনি মই ভালকৈ মিলালোঁ। গোটেইখিনি ভাজিলোঁ যেতিয়ালৈকে অলপ ভজা কালাৰটো নাহে, যেতিয়ালৈকে তাৰে আদা নহৰু পেষ্টৰ যোনটো স্মেল থাকে সেই স্মেলটো যাতে গুচি যায়, তেতিয়ালৈকে মই ভালকৈ ভাজিলোঁ সেইখিনি। এনেকুৱাকৈ দেখিছে আপোনালোকে মই ভাজি আছোঁ। অলপ ভজাৰ পিছত মই দিলোঁ তাতে ধনিয়াৰ গুড়ি দিলোঁ। তাৰপিছত দিলোঁ মই জিৰাৰ গুড়ি। তাৰপিছত মই দিলোঁ তাত ৰেড চিলিৰ পাউডাৰ। ৰেড চিলিটো আপোনাৰ অপশ্যনেল, কাৰোবাৰ যদি খাবলৈ ভাল পায় দিব পাৰে, আৰু কোনোবা খাব নোখোজিলে নিদিলেও হয়। কাৰণ এই বস্তুটো যিহেতুকে সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল ৰেচিপি। সৰু ল'ৰা ছোৱালীক গধূলা কিবা নহয় কিবা এটাতো দৰকাৰ হয়, গতিকে এনেকৈ বনাই আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীক খুৱাব পাৰে। আপোনালোকে তাৰপিছত দিলোঁ মই হালধিৰ গুড়ি আপোনালোকৰ আন্দাজমতে দি দিব। হালধিৰ গুড়িখিনি দি মই সেইখিনি আকৌ ভালকৈ মিক্স কৰিলোঁ। মিক্স কৰাৰ পিছত অলপ ভজাৰ পিছত তাত দি দিলোঁ মই যোনখিনি আলু মই পিটিকি লৈছিলোঁ নিমখ দি, সেই পিটিকাখিনি মই তাতে দি দিলোঁ। এনেকুৱাকৈ দি দিলোঁ, গোটেইখিনিয়ে মই দি দিলোঁ। দি গোটেইখিনি মই ভালকৈ মিহলাই ল'লোঁ। এনেকুৱাকৈ গোটেইখিনি মিহলাই ল'ব, আৰু এইটো চাব যাতে আলুখিনি ভালকৈ ড্ৰাই হৈ থাকে, বেছি পনীয়া হৈ নাযায় বা তেনেকুৱা হৈ নাযায়, ড্ৰাই হয় যাতে ভালকৈ আপোনালোকে মুঠি মাৰিলে মুঠিব পাৰে। তেনেকুৱাকৈ ড্ৰাইকৈ শুকানকৈ ভাজি ল'ব। এনেকুৱাকৈ দেখিছে আপোনালোকে মই কিমানখিনি হয়তো দেখি গম পাইছে কিমানখিনি শুকান হৈছে। এনেকুৱাকৈ শুকানকৈ ভাজি ল'ব। গোটেইখিনি ভালকৈ ভাজি ল'ব। ভাজি লোৱাৰ পিছত গোটেইখিনি যেতিয়া হৈ যাব, গোটেইখিনি ধুনীয়া হালধীয়া এটা কালাৰ আহিছে, তাৰপিছত এনেকুৱাকৈ ভাজা হোৱাৰ পিছত নমাই থৈ ঠাণ্ডা হ'বলৈ দিলোঁ। আৰু এইখিনি মই ময়দাৰ ঘোল এটা বনাইছিলোঁ, তাত ময়দা আৰু নিমখ আৰু পানী দি মই ঘোলটো বনাই লৈছিলোঁ। তাৰপিছত সেইখিনি আছিল বিস্কুটৰ গুড়ি। মই স্নেক্স বিস্কুট লৈছোঁ, নিমখীয়া স্নেক্স বিস্কুট লৈ মই গুড়ি কৰি লৈছোঁ মিক্সিত। তাৰপিছত এনেধৰণে মই গোলকৈ আলুখিনি লৈছোঁ। তাৰ ভিতৰত মই এনেকুৱাকৈ চীজ ভৰাই দিছোঁ। চীজখিনি ভালকৈ ভৰাই দি মই ভালকৈ ফ'ল্ড কৰি এনেকুৱাকৈ অলপ দীঘলীয়া আকাৰত ধুনীয়াকৈ আকাৰ কৰি লৈছোঁ। লৈ মই এটা এটাকৈ গোটেইখিনি এনেকুৱাকৈ বনাই ল'লোঁ। বনাই লৈ মই ময়দাৰ গুড়িত এনেকুৱাকৈ ভালকৈ সানি ল'লোঁ। সানি লৈ ময়দাৰ ঘোলখিনিত এনেকৈ জুবুৰাই দিলোঁ। তাৰপিছত দিলোঁ তাত যোনখিনি বিস্কুটৰ গুড়ি আছিল, সেইখিনি বিস্কুটৰ গুড়িত মই এনেকৈ ধুনীয়াকৈ লেটিয়াই ভালকৈ হাতেদি মিহি কৰি চাওক এনেকুৱাকৈ হৈছে মোৰ চপটো। তাৰপিছত মই তেল গৰম কৰি তাত মই এনেকুৱাকৈ ভাজি ল'লোঁ, আৰু মোৰ হৈ গ'ল চিজি আলু চপ ৰেডি। এতিয়া আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক খাবলৈ দিব, খুব ভাল পাব। বজাৰত খোৱাতকৈ কমচে কম ঘৰত খোৱাটো বেছি ভাল। সেইকাৰণে ঘৰতে এনেকুৱাকৈ বনাব, আপোনালোকে খাব। তাৰপিছত মোক জনাব কেনেকুৱা হৈছে কমেণ্টত। গতিকে আজিলৈ আৰু ধন্যবাদ।